মহাভাৰতৰ সাধু প্ৰথম খণ্ডৰ পিছত আজি আগবঢ়াইছোঁ দ্বিতীয় খণ্ড। আজি সাধু কথা জানিবলৈ পাব ভৰতৰ বিষয়ে। দুষ্মন্ত আৰু শকুন্তলাৰ পুত্ৰ ভৰত ৰজা হ'ল। অশ্বমেধ যজ্ঞ কৰি দিগ্বিজয় হৈ ঘূৰি নিজৰ ৰাজ্য পালেহি। ৰাজসভাত বহিছে, আলাপ আলোচনা হৈছে। তেতিয়া ৰাজমন্ত্ৰীয়ে কৈছে যে মহাৰাজ, আপুনি হস্তিনাপুৰৰ সীমা ইমানেই বিশাল কৰিলে যে আৰু ভৱিষ্যতে বহাবলৈও জেগা নাই। উত্তৰে হিমালয়ৰ পৰা দক্ষিণে সাগৰলৈকে সকলো নিজৰ ৰাজ্যত অন্তৰ্ভুক্ত কৰিলে। সেয়েহে আজিৰ পৰাই এই বিশাল ৰাজ্যৰ নাম আপোনাৰ নামেৰে ভাৰত ৰখা হ'ল। অৰ্থাৎ ৰজা ভৰতৰ পৰাই ভাৰত নামৰ উৎপত্তি হ'ল। তাৰপিছত মন্ত্ৰীয়ে দ্বিতীয়টো ঘোষণা কৰিলে যে মহাৰাজ, আপুনি ৰাজ্যৰ সকলো কামেই কৰিলে, কিন্তু এটা কাম বাকী আছে। যুৱৰাজ ঘোষণা কৰি পৰৱৰ্তী ৰজানো কোন হ'ব, আপুনি কাক ৰজা পাতিব, সেয়া জানিবলৈ প্ৰজাসকলে ইচ্ছা কৰি আছে। তেতিয়া ৰজাই ক'লে, ঠিক আছে, অহাবাৰ যেতিয়া ৰাজসভা হ'ব তেতিয়া যুৱৰাজৰ ঘোষণা কৰা হ'ব বুলি সেইদিনা ৰাজসভা ভংগ কৰিলে। তাৰপিছত ৰজাই মনে মনে ভাবিবলৈ ধৰিলে যে কি হ'ব এতিয়া, কাক যুৱৰাজ পাতিম। মানে ভৰত ইমানেই নিষ্ঠাৱান, সত্যবাদী, ভাল ৰজা আছিলে, গতিকে তেওঁ ভাবিছে মইনো কাক গতাম ৰাজ্যখন। তেওঁ ভাবিবলৈ ধৰিলে আৰু তাৰপিছত ভাবি আৰু কি হ'ব এতিয়া। তাৰ ৰজাৰ পুত্ৰ আছে 9জন, কিন্তু 9জন পুতেকৰ গাত এটা পুতেকৰ গাতো ৰজা হোৱা গুণ ৰজাই দেখা নাই। তেতিয়া কি কৰিব ৰজাই, কাৰণ ৰজা ইমানেই ন্যায়পৰায়ণ, সত্যবাদী, সাহসী, পাকৈত যোদ্ধা, সকলো গুণৰ অধিকাৰী ভৰত। সেয়েহে নিজৰ পুতেককেইটা গাত একো গুণেই দেখা নাই। সেয়েহে ৰজাই পিছদিনাই তেওঁৰ তুলনীয়া ককাক, য'ত শকুন্তলাক ডাঙৰ দীঘল কৰিছিলে কৰ্ণমুনি আশ্ৰম, সেই কৰ্ণমুনিৰ ওচৰলৈ গ'ল উপায় বিচাৰি। তাৰপৰা কৰ্ণমুনিৰ ওচৰ পালেগৈ আৰু মুনি বহি আছে দেখিলে। ৰজা ভৰতে মুনিক প্ৰণাম জনালে। তাৰপিছত ভৰতক দেখাৰ লগে লগে আৰু মুনিয়েও আশীৰ্বাদ দিলে আৰু মাকৰ শকুন্তলা কথা সুধিলে, শকুন্তলা ভাল বেয়া এই কথা পাতিলে। আৰু কথা পাতি তেতিয়া ৰজাই সুধিলে, মুনিবৰ, মই এটা বিশেষ প্ৰশ্নৰ উত্তৰ বিচাৰিহে আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰশ্নটোনো কি, মুনিয়ে ৰজাক সুধিলে। তেতিয়া ৰজাই কৈছে যে মুনিবৰ, মোৰ পুত্ৰসকলৰ ভিতৰত ৰজা হোৱাৰ গুণ কাৰো গাতে দেখা নাই। সেয়েহে মই এতিয়া যুৱৰাজনো কাক পাতিম তাকে সুধিবৰ বাবে আপোনাৰ ওচৰ পালোহি। তাৰপিছত আৰু মুনিয়ে ক'লে যে তুমি নিজেই গোটেই পৃথিৱী জয় কৰিলা, কিন্তু নিজৰ মনকে জয় কৰিব পৰা নাই। তেনেকৈ হ'লে কি হ'ব? এতিয়া মইতো এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিম। যোৱা, তুমি গৈ নিজৰ মাজতে প্ৰশ্নৰ উত্তৰ বিচাৰি পাবা বুলি ৰজাক বিদায় দিলে কৰ্ণমুনিয়ে। তাৰপিছত ৰজা গুচি আহিলে আৰু পিছদিনা ৰাজসভা বহিব। এতিয়া পিছদিনা সকলো মন্ত্ৰী বিষয়ববীয়া ৰাজসভাত বহি আৰু ৰাজসভা আৰম্ভ কৰিছে। তেতিয়া ৰজাই ৰাজমন্ত্ৰীক ঘোষণা পত্ৰখন আগবঢ়াই দিছে। মানে এখন ঘোষণা পত্ৰ, আদেশ পত্ৰ এখন দিয়ে নহয়, সেই আদেশ পত্ৰখন মানে ৰজাই ৰাজমন্ত্ৰীক আগবঢ়াই দিছে আৰু কৈছে যে আৰু পঢ়িবলৈ কৈছে, মানে পঢ়ি যোৱা সেই বুলি ক'লে। তাৰপিছত পঢ়ি গৈছে আৰু মন্ত্ৰীয়ে। শেষত যুৱৰাজৰ ঘোষণা দফা আহিলে। এতিয়া যুৱৰাজ ঘোষণা যে এজন ৰজা হ'বলৈ হ'লে অন্ততঃ 3টা গুণৰ অধিকাৰী হ'ব লাগিব। যেনে 1 নম্বৰ, প্ৰজাসকলক ন্যায় প্ৰদান কৰিব পাৰিব লাগিব। 2 নম্বৰ, প্ৰজাসকলক সুৰক্ষা প্ৰদান কৰিব পাৰিব লাগিব। 3 নম্বৰ, উপযুক্ত যুৱৰাজ নিয়োগ কৰিব পাৰিব লাগিব। কিন্তু মই মোৰ পুত্ৰসকলৰ ভিতৰত কাৰোৱে গাত এই 3টা গুণ দেখা নাই। কথাটো শুনি আৰু মন্ত্ৰীয়ে পঢ়াৰ পৰা ৰৈ ৰজালৈ চালে। ৰজাই আৰু ইংগিত দিলে মন্ত্ৰীক পুনৰ পঢ়িবলৈ। মন্ত্ৰীয়ে পঢ়ি গৈছে আৰু, মোৰ পুত্ৰসকলৰ যিহেতু ৰজা হোৱাৰ গুণ নাই, সেয়েহে মই ভূমন্যুক মোৰ নিজৰ পুত্ৰ হিচাপে লৈ মই যুৱৰাজ ঘোষণা কৰিছোঁ। কথাষাৰ শুনি সকলো অবাক হৈ গ'ল। শকুন্তলায়ো ধুঁৱলি কুঁৱলি দেখিছে, চবেই ইজনে সিজনৰ মুখলৈ চাইছে। লগে লগে সকলো
একদম তাত গোট খাই থকা মানে প্ৰজা মন্ত্ৰী চব অবাক হৈ গ'ল। তাৰ ৰাজসভা নীৰৱ নিস্তব্ধ হৈ ৰ'ল, ইজনে সিজনৰ মুখলৈ চাই থাকিলে আৰু। কাৰণ ভূমন্যুটো নিজৰ পুত্ৰ নহয় ৰজাৰ। 9জন পুতেক থাকিও নিজৰ পুতেকক ৰজা মানে যুৱৰাজ নেপাতিলে। কাৰণ ভূমন্যু যোগ্য, নিজৰ পুতেককেইজন অযোগ্য। সেয়েহে ৰজাই দেশকো ন্যায় দিলে আৰু প্ৰজাৰ মাজতো ন্যায় দিলে। এতিয়া ইয়াৰ পৰা এটা কথাই বুজিব লাগে যে যোগ্যতা অনুযায়ী যিকোনো কামৰ দায়িত্ব দিব লাগে। যিমানেই ঘৰৰ হওক বা পৰৰ হওক, যদি অযোগ্য হয় তেনে ব্যক্তিক দায়িত্ব দিয়াটো বেয়া কথা। অন্যায় কৰা হয়, ন্যায় কৰিলেহে ধৰ্ম হয়, আৰু ধৰ্মৰেই জয়, অধৰ্মৰ পৰাজয় হয়। 3য় খণ্ড অতি সোনকালেই প্ৰকাশ পাব। ৰজা শান্তনু আৰু গংগাৰ বিবাহ, দেৱব্ৰতৰ জন্ম কাহিনী। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।